আৰু এয়া আজি মানুহজন এয়া ডিউটিলৈ যাব ওলাইছে। আজি যিহেতু শনিবাৰ, তেওঁ এয়া আউট ড্ৰেছ পিন্ধি পেলাই অফিচলৈ গ'লগৈ আৰু তলৰ পৰা তেওঁ মোক ধুনীয়াকৈ বাই বাই দি গ'ল। আৰু তেওঁ যোৱাৰ পিছতে আজি টিকুৰো স্কুল বন্ধ আছে শনিবাৰ কাৰণে, আৰু সেয়া তেওঁ যোৱাৰ পিছতে এয়া ভাত খাব লৈছোঁ। আৰু এয়া ঠাণ্ডাৰ দিনত এনেকৈ বেলকনিত ৰ'দত বহি পেলাই ভাত খাই কিবা এটা ভাল লাগে। আৰু এইফালে এয়া অকণমান কাপোৰ ধুলোঁ, ধুই পেলাই এয়া টিকুক লগত লৈ পেলাই এয়া ছাতিৰ ওপৰলৈ আহিছোঁ কাপোৰ মেলিবলৈ। আৰু এয়া ধুনীয়াকৈ কাপোৰখিনি মেলি ল'লোঁ। আৰু দেখিছে ইহঁত দুইটাই পূৰা দৌৰা দৌৰি ষ্টাৰ্ট হৈ গ'ল। এইফালে চিন্তুমণিহঁতেও আহি পেলাই ইয়াত ৰ'দ পোৱাই আছিলে। আৰু এইফালে তেজছে বোলে আজি কমলা টেঙা ধুনীয়াকৈ ধনিয়া চনিয়া সানি পেলাই কমলা টেঙা খাব। সেয়া দোকানত গৈ কমলা টেঙা কিনি আনিলে, আমি গোটেইকেইটাই খালোঁ। আৰু এয়া গধূলিৰ চাহকাপ এনেকৈ ৰাতিপুৱাই মোৰ আটা মাৰি থোৱা আছিলে, সেয়াৰে মই এনেকৈ লুচি বনাই পেলাই ধুনীয়াকৈ টিকু মই চাহকাপ খালোঁ। আৰু এতিয়া ডাইৰেক্ট ভাত সাজ বনাবলৈ আহিছোঁ। আজি এনেকৈ কেপচিকাম, গাজৰ, আলুৰ এখন ভাজি বনাম। আৰু এয়া ওলকবি মই দালিত দি পেলাই ধুনীয়াকৈ দালিখন বনাম। আৰু এইফালে কাটি লৈছোঁ ধুনীয়াকৈ মিহি মিহিকৈ চালাড কাটি লৈছোঁ। আৰু এয়া টিকু আহিল নহয় উস্তাদি মাৰিবলৈ, সি জলকীয়া এটা এনেকৈ গোটাই গোটাই দি দিলে। আৰু এইফালে দালিত ওলকবি দি পেলাই দালিখিনি ধুনীয়াকৈ মই নিমখ চিমখ দি বইল হ'ব দিলোঁ। আৰু এয়া কেপচিকামখিনি প্ৰথমতে ভাজি লৈ তাৰপিছত গাজৰ আৰু আলুখিনি ধুনীয়াকৈ ভাজিলোঁ। আৰু এইফালে দালিখিনি অকণমান আজি গোটাকৈ বনাইছোঁ, এনেকৈ খাবলৈ ভাল লাগে কেতিয়াবা। আৰু এইফালে তেল নিমখ দি পেলাই চালাডখিনি ধুনীয়াকৈ সানি লৈ এতিয়া মই কাঁহীখন ধুনীয়াকৈ সজাই লওঁ ব'লক। এয়া বুটৰ চালাডখিনি দিলোঁ, আৰু লগতে এয়া মোৰ ৰাতিপুৱাৰ ভাজিখিনিও আছিলে। আৰু এয়া কেপচিকাম আলুৰ ভাজিখিনি দিলোঁ। আৰু এইফালে দালিখিনিও ধুনীয়াকৈ বাঢ়ি ল'লোঁ। আৰু এয়া খেতিৰ চাউলৰ ভাত একদম পূৰা ধোঁৱা ওলাই আছে, দেখিছেনে গৰম হৈ পেলাই। আৰু ইয়াত ধুনীয়াকৈ ভাতৰ কাঁহীখন বাঢ়ি লৈছোঁ, দেখিছেনে দেখিবলৈ ইমানেই বেছি ধুনীয়া লাগিছে। আৰু এইখিনি টিকুৰ ভাত হয়, আৰু এইখিনি মোৰ ভাত, এইখিনি মানুহজনৰ। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, কেনেকুৱা পালে জনাব, বাই।